हेलो फ्रेंड्स, आधार कार्ड लिंक केनेকৈ কৰিব হেল্থ আইডিৰ লগত তাৰে প্ৰসেস মই এইটো ভিডিঅ'ত দেখাই যাম। ভিডিঅ'টো হেগলৈকে চাই থাকিব আৰু যদি হেল্থ আইডিটো বনোৱা নাই তেনেহলে এইটো ভিডিঅ' লিংকত মই দি দিম। ভিডিঅ'টো চাই কিনে তাৰ পৰা হেল্থ আইডিটো বনাব পাৰিব। সো গুগলত গৈ কিনে সাৰ্চ কৰিব হেল্থ আইডি। তাৰ পিছত এনেধৰণৰ পেজ খুলি যাব। তাৰ পিছত ক্ৰিয়েট ইয়োৰ হেল্থ আইডি নাও ইয়াত ক্লিক কৰিব। তাৰ পিছত কন্টিনিউত ক্লিক কৰিব। তাৰ পিছত হেল্থ আইডি লগইনত ক্লিক কৰিব। তাৰ পিছত আইডি নম্বৰটো ভৰাই দিব। আইডি নম্বৰ ভৰোৱাৰ পিছত সাবমিটত ক্লিক কৰি দিব। তাৰ পিছত লগইন ভায়া মোবাইল OTP তাত ক্লিক কৰিব। তাৰ পিছত মোবাইলত এটা OTP যাব, OTPটো ইয়াত ভৰাই কিনে লগইনত ক্লিক কৰিব। তাৰ পিছত এনেধৰণৰ এটা পেজ ওপেন হৈ যাব। তাৰ পিছত য'ত লিখা আছে কমপ্লিট KYC ভেৰিফিকেশ্যন ইয়াত ক্লিক কৰিব। তাৰ পিছত আধাৰ নম্বৰটো ভৰাই দিব। আধাৰ নম্বৰটো ভৰোৱাৰ পিছত অলপ তলফালে আহিব, টিক মাৰ্কটো দিব আই এগ্ৰি, তাৰ পিছত সাবমিটত ক্লিক কৰি দিব। তাৰ পিছত আকৌ এটা মোবাইলত OTP যাব। OTPটো ভৰাই কিনে সাবমিট বটনত ক্লিক কৰি দিব। লোডিং হৈ আছে, হৈ গ'ল, ফটো আহি গ'ল। সো এনেধৰণে আধাৰ কাৰ্ডত এনেধৰণে হেল্থ আইডিত আধাৰ কাৰ্ডটো আপডেট দিব পাৰিব। সো এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিছে কমেন্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। আজিলৈ ইমানে, ধন্যবাদ।